হেল্ল' এভৰিৱান, আমাৰ চৰাইদেউ সাপেখাতিত অনুষ্ঠিত হোৱা এয়া হৈছে গগৈ সন্মিলন। আমাৰ একেবাৰে নিচেই ওচৰতে জানুৱাৰী 3, 4 আৰু 5 জানুৱাৰীত অনুষ্ঠিত হৈছিল। পিছে মই 4 জানুৱাৰীৰ দিনাহে আহিছিলোঁ। মোৰহে পিছে ভিডিঅ'টোত দিয়া পলম হৈছে, এলাহতে থাকি গৈছে আৰু এতিয়া লাহেকৈ এডিট কৰি মেলি দিছোঁ। ইয়াত বাণিজ্য মেলা, খাদ্য মেলা, বস্ত্ৰ মেলা সকলোবোৰ হৈছিল। আমি গোটেইখিনিতে ধুনীয়াকৈ ঘূৰিলোঁ। পিছে খাদ্য মেলাতহে যাবলৈ থাকি গ'ল আৰু বস্ত্ৰ মেলা, বাণিজ্য মেলা তাৰ পৰা এটা দুটা বস্তু ল'লোঁ আৰু ভোজনালয়ত ধুনীয়াকৈ খাদ্যৰ যোগান ধৰিছিল। তাতো গৈ ধুনীয়াকৈ গাহৰিৰ সৈতে এসাঁজ খালোঁ। মাহীহঁতকো লগ পালোঁ। মাহীহঁতৰ পোৱালিতে ধুনীয়াকৈ গান এটাও গাইছিল, মই ভিডিঅ' কৰি ৰাখিছিলোঁ। যিহেতু আমাৰ ঘৰৰ নিচেই ওচৰতে, তেনেকৈ নিজৰ অঞ্চলত যেতিয়া সকলোবোৰ চিনাকি মানুহকে লগ পাইছোঁ আৰু লগৰবোৰকো পাইছোঁ। ওচৰত বুলি ক'লে সকলোবোৰ চিনাকি পোৱা যায় আৰু লগৰবোৰকো লগ পাই তেনেকৈ ভাল লাগিল। অঞ্চলতে যেতিয়া কেনেকৈ নোযোৱাকৈ থাকি নহয়নে? সেয়েহে 3 দিনীয়া কাৰ্যসূচীত এদিন হ'লেও গৈ উপস্থিত থাকিলোঁ।